बिथाङा जाहैबाय गसाइगावनि सासे फरायसा जंगल मार्डी। नोंथांमोनहा नुनो मोनदों बिथांनि आथिङा थाबायनो हाया, बिथाङा डिसेबल्ड। जों बेखौनो सोलोंनांगोन, जोङो गावखौ मोजां मोननो सोलोंनांगोन। गावखौ मोजां मोननो हायोब्ला जोंनि जिउआ समायना जागोन। मोनफ्रोमबो जोंनि आगाना थांखि गोनां जागोन। दिनै बिथाङा आथिं गैया होननानै खथा सिङाव, खोमसि खथा सिङाव गाबनानै थायाखै। बिथाङा गावनि जिउखौ आलो गोजोनै खांगासिनो दङ। बिथाङा गावखौ जोबोरै मोजां मोनो। इसोरा जायखौ बिथांनो होदों बेखौनो बिथाङा लानानै गोजोनदों। फरायसा फरायसुलि बिथांमोनहा बेखौनो सोलोंनांगोन जे जोंनि जिउआ जोबोरै समायना, जोङो बेखौ आद्रि खालामनाङा। जोंनि गोसोआव जाय सिमां दङ, जोंनि आथिं आखाइयाव, गोसोआव, मेलेमाव जि गोहो दङ, बे गोहोखौ लानानै जोङो आवगायलांनो हायो। दिनै बिथांजों आङो दान्दिसे मोगा मोगि लानो फैदों गसाइगाव सान्थाल स्टुडेन्ट इउनियननि मोनसे अफिसाव। मोर जीवनत मैं केतियाओ मैं जे एजन हेन्डिकेप बा विकलांग बुली मैं केतियाओ भवा नाई बा केतियाओ अनुभव नकरो। किन्तु केतियाबा किछुमान काम आछे जिबिला कामत मैं निजके अवहेलित हूँ, माने मैं गुरुत्व दिया নহয়। तेतिया मैं निजे जे एजन विकलांग बा निजे एजन हेन्डिकेप हे कथाटो मोर मनत परि जाय। नतुबा मोर जीवने केतिया मैं भवा नाई जे कोनो एटा काम पृथ्वीत मैं करिब नोवारो बा किबा एटा मैं विकलांग बुली। मैं सदाय आनंदत थाकू, सदाय फूर्ति करू। किन्तु एनेकुवा घटनाय किछुमाने मक दुखित करे आरो हेतुए आरो एनेकुवा आरो बिहेक दुख लगा नाय। नमस्कार, मैं जंगल मार्डी। मैं ए बछरे बडोलेण्ड यूनिवर्सिटीर परा इकोनॉमिक्सत मास्टर डिग्री करिलो आरो मैं सदौ सावताल छात्र सन्थार केंद्रीय कार्यालय थाकू। किन्तु मोर आसल घरटो होइसे पर्वतझरा सब डिविजनर मोतीझरा पार्ट 1 नाমৰ এটা गाँव, जिटू टिपकायर ओसरत बुली कब परा जाय बा मंगलाझरार ओसरत कब परा जाय। अतिकय भितरिया गाँवर परा मैं आहू। किन्तु इयात थकार कारणे मोर पढ़ा शुनार कारणे बा यूनिवर्सिटीলৈ যোৱালৈ बहुत सुविधा হৈছে। गतिके मैं निजके बर गौरवान्वित करो। मैं सरुरे परा आमार घरटो जीहेतु बर रिमोट अंचलत बा जत सुविधा नाय, कोनो যাতায়াতৰ বা স্কুলৰ কোনো সুবিধা নথকা অঞ্চলৰ পৰা মই আহোঁ। তো মই সৰুতে ভাবিছিলোঁ মই পঢ়িব নোৱাৰোঁ। হয়তো যেতিয়া LP স্কুলত পঢ়িছিলোঁ তেতিয়া মই ভাবিছিলোঁ LP স্কুলটো পাছ কৰি মোৰ দেউতাই হয়তো মোক পঢ়াব নোৱাৰে। যেতিয়া মই ME স্কুল পালোঁ, ME স্কুল পঢ়া সময়ত মই ভাবিছিলোঁ মোৰ দেউতা যিহেতু টকা পইচাৰ ইমান বেছি উপাৰ্জন নকৰে, গতিকে মই বেছি পঢ়াব নোৱাৰোঁ। আৰু যেহেতু মই নিজেও এজন বিকলাংগ, ইয়াৰ পাছত যেতিয়া ME স্কুল পাছ কৰি হাই স্কুলত ভৰ্তি হ'লোঁ, তেতিয়া মনে মনে ভাবিছিলোঁ যে কোনোমতে মেট্ৰিকটো পাছ কৰিম, কিন্তু তাৰ পাছত কি হ'ব মোৰ ভৱিষ্যত নাছিল। যেতিয়া মেট্ৰিক পাছ কৰিলোঁ, এটা মোৰ ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলোঁ। মোটামুটি মোৰ আছিল 65.35 মান পাৰ্চেণ্টেজ। তো তেতিয়া কিছুমানে ভাবিলে যে ইমান কিবা অঞ্চলৰ পৰা অহা, য'ত সুবিধা নথকা অঞ্চলৰ পৰা অহা তেনে এজন ল'ৰাক আমি কিছুমান শিক্ষকসকলে ভাবিছিল আমি সহায় কৰিব লাগে। আৰু সেয়ে যেতিয়া মই গ্ৰামপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত ভৰ্তি হ'লোঁ, তেতিয়া সেই সময়ৰ প্ৰিন্সিপাল DB গোহাঁই ছাৰে মোক কিতাপ পত্ৰ দিয়াৰ লগতে খাতাও দিছিল আৰু কিবাও ফিজবিলাকো কিবা কৰি দিছিল, যাৰ ফলত মই হায়াৰ ছেকেণ্ডেৰী তাৰ পৰা সুন্দৰকৈ পাছ কৰিলোঁ। মেট্ৰিকটো বৰ্ণাই চাহ বাগিচা হাই স্কুল, এইটো ইয়াৰটো আছিল 2014। আৰু
কিবা টু হায়াৰ ছেকেণ্ডেৰী টু 2016 যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তেতিয়া 3টা ছাবজেক্টত লেটাৰ সহ মোটামুটি মোৰ 77.8% যেতিয়া পাছ কৰিলোঁ তেতিয়া হয়তো এটা ছাবজেক্টত এটা ডিষ্ট্ৰিক্টৰ ভিতৰত টপ আছিলোঁ আৰু সাব ডিভিজনৰ ৱাইজত মই সেই সময়ত টপ আছিলোঁ সেইটো দেখি কিছুমান আমাৰ স্কুলৰ ছাৰ বাইদেউসকলৰ উদ্যোক্তাত আৰু মই ভাবোঁ মোৰ ৰিপৰ্টাৰ বন্ধু কিছুমান আছিল সিহঁতৰ কিবাত সিহঁতে মোক তাৰ পৰা আনিলে আৰু মই যিহেতু এটা বিকলাংগ ল'ৰা বেলেগত থাকিব নোৱাৰোঁ সেয়ে আমাৰ সুদূৰ চাওতাল ছাত্ৰ সন্থাত এটা কিবা দিলে 2016 ইয়াত আহিলোঁ 22 জুলাই তাৰিখে তো তাৰ পৰা মই ইয়াত আছোঁ তাৰ পৰা গোসাইগাঁও কলেজত পঢ়িছিলোঁ গোসাইগাঁও কলেজত আচ্ছা আপুনি যে লেটাৰ লৈছে কোনটো ছাবজেক্টত লৈছে মই ইকনমিক্সত আছিল মোৰ পলিটিকেল সায়েন্সত আছিল আৰু এটাটো আছে মোৰ হিষ্টৰী নেকি হায়াৰ ছেকেণ্ডাৰীত হয় 3খন ছাবজেক্টত লেটাৰ পাইছিলোঁ গোসাইগাঁও কলেজত গোসাইগাঁও কলেজত আহি মই গোসাইগাঁও কলেজত পঢ়িলোঁ 3 বছৰ কাল পঢ়িলোঁ 2019ত মই পাছ কৰিলোঁ মোটামুটি মোৰ কিবাটো আহিছিল 7 পইণ্ট CGPA হিচাপত 7 পইণ্ট আহিছিল মেজৰটো ইকনমিক্সত পঢ়িলোঁ আৰু তাৰ পৰা 2019ত এটা MA পঢ়িবলৈ কিবালৈ গৈছিলোঁ মই ভাবিছিলোঁ MAটো তেতিয়া আমাৰ কোকৰাঝাৰতো পোৱা নগৈছিল 2019ত হ'বলা ফাৰ্ষ্টত তেতিয়া মই গম পোৱা নাছিলোঁ যে কোকৰাঝাৰত MA পঢ়িব পৰা যায় তেতিয়া ইণ্টাৰভিউৰ কাৰণে বঙাইগাঁও যাব লগা হৈছিল কিন্তু তাতে মোৰ এটা এক্সিডেণ্ট হৈছিল যাৰ ফলত 2019টো মই পঢ়িব নোৱাৰিলোঁ তাৰ পাছত 2020 পৰা 22 লৈকে মই বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়িলোঁ আৰু এই সময়ত মোৰ বহুতো কষ্ট হৈছিল তথাপি মোৰ এতিয়া 6.37% থাকিল মই ভাবোঁ এইটো এটা সংস্কাৰৰ বহুত ডাঙৰ এটা সমাজৰ সংস্কাৰৰ এটা বহুত ডাঙৰ এটা সমস্যা বুলি ভাবোঁ আজিকালি আমাৰ মা দেউতাসকলে নিজৰ ল'ৰা ছোৱালীক ফাৰ্ষ্ট হ'ব বুলি সকলো ল'ৰা ছোৱালীক গুৰুত্ব দিয়া হয় যাতে মোৰ ল'ৰাটো ফাৰ্ষ্ট হ'ব মোৰ ছোৱালীটো ফাৰ্ষ্ট হ'ব যেতিয়া ল'ৰা ছোৱালীবোৰ ফাৰ্ষ্ট হ'ব নোৱাৰে তেতিয়া সিহঁতৰ মনত হতাশা আহি যায় আৰু যাৰ ফলত সিহঁতে যেতিয়া ফাৰ্ষ্ট নাপায় তেতিয়া সিহঁতে সুইচাইড কৰে এইটো এটা কিবা কিন্তু কিছুমান ল'ৰা ছোৱালী মা দেউতাহঁত নিদেখাৰ কাৰণে সিহঁতক ল'ৰা ছোৱালীহঁত ভালকৈ নচোৱাৰ কাৰণে কিছুমান ল'ৰা ছোৱালীবোৰে বেলেগ ৰাস্তা ধৰি লয় সিহঁতে সমাজৰ যিবিলাক ড্ৰাগ এডিক্ট হয় ড্ৰাগছৰ ফালে যায় এলকহল কিবা কৰে তো এইবিলাক হৈছে আমাৰ সমাজৰ যোনটো প্ৰব্লেম বা সমস্যা বুলি মই এইটো ভাবোঁ আৰু মই সিহঁতক এইটোকে কওঁ যে এনেবোৰ নকৰি যাতে আমাৰ মা দেউতাসকল সচেতন হ'ব লাগে যে আমাৰ ল'ৰা ছোৱালীবোৰ কোনফালে গৈ আছে আমি অকণমান চাব লাগিব মই সেইটোকে কওঁ বৰ্তমান সময়ত মই সমাজৰ কামত বেছিকৈ জড়িত হৈ থাকোঁ কিন্তু তাৰ লগে লগে মই সময় উলিয়াই কিতাপ পঢ়োঁ মোৰ কিতাপ পঢ়া টেবুলতে মোৰ কিতাপ কি আছে মোৰ সকলো তাতে থাকে তো কেতিয়াবা এনেকুৱা হয় মোৰ আজিকালি কেতিয়াবা ৰাতি 10টা ইয়াত সোমাওঁ কেতিয়াবা 9টা সোমাওঁ তাৰ পাছত অকণমান হ'লে 5 মিনিট হ'লে 10 মিনিট হ'লে মোৰ যিবোৰ ভাল লগা কিতাপবিলাক সেইবিলাক পঢ়োঁ যাৰ কাৰণে মই ভাবোঁ এজন সমাজত কাম কৰিলে কিতাপ পঢ়াটো বৰ প্ৰয়োজন আৰু চবকে কওঁ বৰ্তমান সময়ত যিমানবিলাক সমাজকৰ্মী আছে সকলোৱে যেন কিতাপখন পঢ়ে মই বেলেগ সময়ত যেতিয়া আজৰি পাওঁ আজৰি সময়ত খেতি বাতি কৰিবলৈ বৰ ভাল পাওঁ কাৰণ মই যেতিয়া গাঁৱত আছিলোঁ যেতিয়া আমাৰ ঘৰত আছিলোঁ বা ইয়াতেও মই বহুতো কিছুমান শাক পাচলি ৰুই দিওঁ যিবিলাক খাবলৈ মোৰ বৰ ভাল লাগে মই জানো যিহেতু
আমাৰ বজাৰৰ পৰা কিনা অনা শাক চব্জিবিলাক সকলোতে বেছি পৰিমাণে আজিকালি ৰাসায়নিক সাৰ আৰু বা ইউৰিয়া মেচিন দৰে কিছুমান সাৰ প্ৰয়োগ কৰা হয়, যিবিলাক শাক পাচলিক এটা সতেজ কৰাৰ লগতে সেই ৰাসায়নিক সাৰৰ গুণটো শাক পাচলিত থাকি যায়, যাৰ ফলত আমাৰ শৰীৰতো এইবিলাক প্ৰভাৱ পেলায়। গতিকে মই ভাবোঁ যে আমি চবেই এনেকুৱা ফ্ৰী টাইমত আজৰি সময়ত এইবিলাক কাম কৰিব লাগে। মই কিন্তু মোৰ এইটো এটা বিৰাট ডাঙৰ এটা হবি মোৰ। মইতো মোৰ জীৱনত সৰুকালত বহুতো মিঠা বস্তু খাবলৈ ভাল লাগিছিল, কিন্তু আজিকালি মোৰ এনেকুৱা বস্তুবিলাকত অকণমান মন নাই বা এটা পৰিস্থিতিৰ লগত খাপ খাই গৈছোঁ যে যিমানখিনি খোৱা ঘৰত থাকে সকলোখিনি মোৰ ভাল লাগে আজিকালি। মই ভাবোঁ অকণমান ভাতৰ কাৰণে পৃথিৱীত মানুহ মৰি যায়, তো অকণমান ভাত ভাল নাপাওঁ বা কিবা ভাল নাপাওঁ, খোৱা খাদ্য ভাল নাপাওঁ, এই মনোভাৱটো মোৰ কাৰণে নাই বুলি ক'ব পাৰোঁ। মই বিশেষকৈ মাজে মাজে কিতাপ বা কিছুমান কবিতা, কিছুমান প্ৰবন্ধ, কিছুমান কাহিনী আদি লিখিবলৈ ভাল পাওঁ। তো বিশেষকৈ অসমীয়া সাঁওতালি কবিতা কাহিনীবিলাক লিখোঁ। তো কিছুদিনৰ সময়তে এটা এবেন আৰাং নামৰ এটা সাঁওতালি সৰু কবিতা কিতাপ এটা কিবা কৰিছোঁ। আকৌ কিছুদিনৰ পাছত হয়তো মোৰ এটা সুন্দৰ এটা কবিতা কিতাপ ওলাব, সেইটো সাঁওতালি ভাষাত হ'ব। লাহে লাহে চেষ্টা কৰি আছোঁ। অসমীয়া ভাষাতো মোৰ বহুতো কবিতা আছে, কাহিনী আছে, মই সেইবিলাকো প্ৰকাশ কৰিম। মোৰ এই বিকলাংগটো মই যেতিয়া সৰু আছিলোঁ, সৰু মোটামুটি আঢ়াই 3 বছৰ বয়সত পলিঅ' বেমাৰত এই কিবাটো হৈছে। बिथांनिफ्राय जों गोबां गियान मोननो हाबाय। बिथाङा दि सासे डिसेबोल्ड सुबुं जानानै नर्मेल सुबुं बायदि जिउ खांगासिनो दङ। बिथाङा खन्थाइबो लिरो, थुनलाइ सोरजिनायावबो बिथाङा खामानि मावो, आरो बयनिख्रुइबो देरसिन खामानिया जाहैबाय बिथाङा समाजनि थाखाय खामानि मावो। सान्थाल स्टुडेन्ट इउनियननि डिस्ट्रिक्ट कमिटिनि बिथाङा सासे अर्गेनाइजिं सेक्रेटारि। बेयो जोबोरै थुलुंगाथाव। मोर जन्म 1993 25 जुलाई तारिखे। मोर जन्मটো বৰ্তমান পৰ্বতঝৰা সাব ডিভিজনৰ মতিঝৰা পাটুৱা নামৰ গাঁওখনত হৈছিল।